Hello everyone, Ansari sir ATP channel সকলকে স্বাগতম জনাইছো। আজি এটা বিশেষ খবৰ দিবলৈ ওলাইছো। আজি দিনৰ 11:30 বজাত ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব। The final result of below mentioned requirement will be uploaded on 11/10/2025 at 11:30 a.m. on the website of SLPRB www.slprbassam.in and concerned department বিভিন্ন বিভাগত যিসকল ক্যান্ডিডেটে পুলিশৰ UB AB কনস্টেবল ড্ৰাইভাৰ বটমেন আদি এক্সাম দিছিলে সেই ৰিকুৱাৰমেন্টৰ আজি দিনৰ 11:30 বজাত ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব। 11/10/2025 তাৰিখ অৰ্থাৎ আজি দিনত ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব। 1645টা পোষ্টৰ কনস্টেবল UP আৰু 2300 পোষ্ট অফ কনস্টেবল AB ইন আসাম পুলিচ আৰু লগতে 1114টা পোষ্ট দিয়া আছে কনস্টেবল UB 1 পোষ্ট অফ কনস্টেবল AB বেকিং পোষ্ট ফৰ হিল ট্ৰাইবৰ যিখিনি আছিল পোষ্ট সেইখিনি ৰিজাৰ্ভেশ্যন পোষ্টখিনিও তাৰো ৰিজাল্ট দিয়া হ'ব। 58 post of boatmen in Assam Police, 654 post of driver constable in Assam Police. Advertisement dated 7/2/2023 2023 7 February ji advertisement dia hoisil taro result dia hobo 262 post of constable of police communication, 3 post of constable driver, 9 post of constable dispatch rider, 2 post of constable আৰু বিভিন্ন বিভাগৰ আছে। আজি দিনৰ 11:30 বজাত ৰিজাল্ট